নমস্কাৰ বন্ধুসকল, মই অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি লৈ আহিছোঁ স্বাভিমান ধাৰাবাহিকত অভিনয় কৰি থকা অনিৰুদ্ধৰ মাক হিচাপে। হয় বন্ধুসকল, তেওঁৰ নাম হৈছে লিপিকা বৰা মেধি। তেওঁ জন্ম হয় ডিমৌ। তেওঁ আচল ঘৰ হয় নগাঁও কামপুৰত। তেওঁ শিক্ষাৰ কথা ক'বলৈ গ'লে বিভিন্ন ঠাইত হৈছে, কাৰণ তেওঁ দেউতাকৰ চাকৰিৰ সূত্ৰে বিভিন্ন ঠায়ে ঠায়ে ঘূৰি ফুৰিব লগা হৈছে। অৱশেষত তেওঁ BA সন্দিকৈ মহাবিদ্যালয়ৰ পৰা পাছ কৰে। হয় বন্ধুসকল, তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ এজন হাজবেণ্ড আৰু এটা ল'ৰা আৰু এজনী কন্যা সন্তান আছে। বৰ্তমান তেওঁ কন্যা সন্তান বিবাহত আবদ্ধ হৈছে। হয় বন্ধুসকল, লিপিকা বৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে মৰমী নদী গাভৰু ঘাট। তেওঁ ভাল লগা অভিনেতাজনৰ নাম হৈছে গুণ মহন্ত। তেওঁ হবি বুলি ক'বলৈ হ'লে তেওঁ কিতাপ পঢ়ি ভাল পায় আৰু অভিনয় কৰি। তেওঁ অভিনয় কৰাৰ লগতে তেওঁ ৰেডিঅ' চেণ্টাৰ অৰ্থাৎ আকাশবাণী এটা ৰেডিঅ' চেনেলত কাম কৰে। হয় বন্ধুসকল, এইখিনি আছিল লিপিকা বৰা মেধি বাইদেউৰ আপোনালোকে কিছু নজনা কথা। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদিহে লিপিকা বাইদেউৰ অভিনয় চাই ভাল পায় তেন্তে তলত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব।